আমি প্ৰতিজন মানুহে বিচাৰো আমাক সন্মান দিয়ক, সমাজতে হওক বা আন ক'ৰবাতে হওক। আমাৰ জীৱনটোত এটা সুন্দৰ হওক, আমি সমাজত এটা ভাল স্থান পাব পাৰো, য'ত আমি মূৰ দাঙি জীয়াই থাকিব পাৰো। কিন্তু সকলো মানুহে আপোনাক সন্মান দিবনে নাই, আপোনাৰ নামটো কেনেধৰণে থাকিব আৰু আপোনাৰ বিষয়ে সমাজত কেনেধৰণে কথা পাতিব, বহুতখিনি নিৰ্ভৰ কৰে আপুনি মানুহৰ লগত কেনেধৰণে কথা পাতে। আৰু বহুত মানুহে কেতিয়া কেনেধৰণে কথা পাতিব লাগে এই কিছুমান কথা তেওঁলোকে নজনাৰ বাবে বহুত বেছি লোকচানত বা লাজত পৰিবলগীয়া হয়, য'ত দেখা যায় যে পাবলগীয়া সন্মানখিনিও নাপায় আৰু বহুত ঠাইত হ'বলগীয়া কামখিনিও নহয়। আপোনাৰ ব্যৱহাৰে আপোনাক সন্মান দিব। সেইকাৰণে কেনেকুৱা মানুহৰ লগত কেনেধৰণে কথা পতা উচিত। এতিয়া কথা হ'ল আপুনি কোনবিলাক মানুহৰ উপদেশ দিয়া বা কথা পতাৰ পৰা আঁতৰত থাকিব। মূৰ্খ মানুহৰ পৰা সদায় আঁতৰত থাকক। হয়তো আপোনাৰ চকুৰ সন্মুখত এনেকুৱা এটা কথা কাম কৰি থাকিব বা এনেকুৱা কথা আলোচনা কৰি থাকিব, কিন্তু সেয়া ভুলকৈ কথা কৈ আছে। আপোনাৰ সেই বিষয়ে সম্পূৰ্ণ জ্ঞান আছে, সেইবাবে আপুনি বিচাৰিছে আপুনি শুধৰাই দিব। কিন্তু তেখেতে যদি মূৰ্খ ব্যক্তিৰ তালিকাত পৰে, তেতিয়া আপুনি তেখেতৰ ওচৰলৈ নাযাব, কাৰণ আপোনাৰ সন্মান যাব পাৰে। এনেধৰণৰ মানুহ কেতিয়াও আনৰ কথা মানি নলয়। তেনেকুৱা ব্যক্তিয়ে এবাৰ যিটো সিদ্ধান্ত লয় সেইটোৱে হ'ব লাগিব, আনৰ কথা মানি নলয়। কিন্তু আটাইতকৈ বেছি মন কৰিবলগীয়া কথা হৈছে যে পঢ়িব নজনা বা কেতিয়াও স্কুল কলেজ নোযোৱা ব্যক্তিসকলেই নহয়, সেইসকল ব্যক্তিক ধৰা হৈছে যিসকলে এটা কথাতে লাগি থাকে আৰু কাৰো কথা মানিব নিবিচাৰে। আপুনি যদি প্ৰমাণ সহকাৰে দেখুৱাই দিয়ে তেতিয়াও মানি নলয়। সেইবাবে তেওঁলোকক একো পৰামৰ্শ দি লাভ নাই, কাৰণ তেওঁলোকে কাৰো কথা মানি নলয়। আপুনিও কোনো মানুহক লগে লগে পৰামৰ্শ নিদিব। 2 নম্বৰটো হৈছে যেতিয়া কোনো মানুহৰ লগত কথা পাতিব বা বহুত এটা ভাল সম্পৰ্ক বজাই ৰাখিব, তেতিয়া এটা কথা মনত ৰাখিব, তেওঁ আপোনাৰ লগত কিবা স্বাৰ্থৰ বাবে কথা পাতিছে নেকি। কোনো এজন মহান ব্যক্তিয়ে কৈছিলে যে যিকোনো মানুহে যদি আন এজনৰ লগত কথা পাতে কিবা নহয় কিবা এটা স্বাৰ্থত থাকিব লাগিব। এইটো বেয়া কথা নহয়, মানুহৰ স্বাৰ্থ থাকে, কিন্তু এইটো জনা উচিত যে ভৱিষ্যতত কিবা অপকাৰ কৰিব পাৰে নেকি। যদি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে, আপুনি সম্পৰ্ক কাটি দিয়ক বা লাগতিয়াল কথা নাপাতিব। 3 নম্বৰ টপিকটো হ'ল সদায় মিঠা কথাৰে আৰম্ভ কৰিব। মানুহৰ লগত যেতিয়া কিবা আলোচনা কৰিব তেতিয়া স্পষ্ট আৰু শুৱলাকৈ শব্দবিলাক উচ্চাৰণ কৰিব আৰু তেওঁ সদায় সম্ভাষণ জনাবলৈ নাপাহৰিব। আপোনালোকৰ হয়তো জীৱনত ঘটি গৈছে, আপুনি এখন দোকানত গৈছে, দোকানীজনে আপোনাক অকল বস্তুবিলাকত দাম কৈ গৈছে, আৰু এখন দোকানত গৈছে, দোকানীজনে আপোনাক সন্মানেৰে ক'লে আপোনাক দেখা নাই, আপুনি ভালে আছেনে। তেতিয়া আপোনাৰ মনটো ভাল লাগিব আৰু বস্তু কিনিব সেই দোকানীজনৰ তাত যাবই। আপুনিও সন্মান দিয়ক আৰু আপুনিও নিশ্চয় সন্মান পাবই। 4 নম্বৰ টপিকটো হৈছে মানুহৰ লগত কথা পাতোতে নিজৰ দুৰ্বলতাখিনি প্ৰকাশ নকৰিব। আপোনাৰ বন্ধু এজনক বহুত দিনৰ পৰাই দুখখিনি কৈ থাকে, তেখেতে বিৰক্তি পাব আৰু এদিন হয়তো আপোনাৰ ফোনটো ৰিচিভ নকৰিবও পাৰে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। জয় আই অসম। আমি প্ৰতিজন মানুহে বিচাৰো আমাক সন্মান দিয়ক, সমাজতে হওক বা আন ক'ৰবাতে হওক। আমাৰ জীৱনটোত এটা সুন্দৰ হওক, আমি সমাজত এটা ভাল স্থান পাব পাৰো, য'ত আমি